নমস্কাৰ। এতিয়া আমি কোৰ্টত যাম। এতিয়া কোৰ্টত মাতিছে। এতিয়া কোৰ্টত কিয় মাতিছে তো নাজানো, আৰু আহিলে আৰু ক'ব পাৰিম। এতিয়া বহুত আশা লৈ গৈ আছোঁ, আৰু আমাৰ লগত বহুত অন্যায় হৈ আছে। আমাৰ নিজৰ মাটি পটা ফালিবলৈ পইচাও লৈছে মণ্ডলে। আজি বহুত দিন হৈ গ'ল, কিন্তু আজিলৈকে আমাৰ কাম কৰি নিদিয়ে মণ্ডলে। এতিয়া DC ছাৰক এতিয়া কমপ্লেইন কৰি আছোঁ। এতিয়া ছাৰে এতিয়া মাতিছে, কি কয় এতিয়া শুনি আহোঁ, আহিলে দুটাক মই ভাত খুৱাই লৈছোঁ। ভাত খালা? খালা? ৰ'ব কাপোৰ নুমুছে নহয় দেই। তুমি যাবা নেকি মোৰ লগত? দে মই ধৰি দিওঁ দে। গৈ আছোঁ এতিয়া। আজি আমি আহিছিলোঁ, ছাৰে কৈছে আৰু কাম কৰি দিম বুলি ক'লে আৰু। আজি আহিছিলোঁ, আজি কাম কৰি দিম বুলি কৈছে। আজি মনটো ভাল লাগিছে, ল'ৰা ছোৱালী লৈ আহিছোঁ। ভিডিঅ' কৰিছোঁ। দেখিছে নাই? আমি ইয়াতে আহি থাকোঁ যে সদায়, এনে গড়মূৰতে আছে। যাওঁ দেই। সদায় আহি আজি ভাল খবৰ পাইছোঁ আৰু এতিয়া মনটো ভাল লাগিছে। এতিয়া কামটো হ'ব বুলি কৈছে আৰু কষ্ট কৰি আছোঁ নহয়, সেইটো কাৰণে। এতিয়া চব্জি ল'ম ইয়াৰ পৰা, কি ল'ম দেখাম। লৈছোঁ ইয়াতে, চব দেখুৱাম ঘৰত গৈ। এই দাদাটোৰ পৰা লৈছোঁ। দাদা ইয়াতে আহি আমি চব্জি লওঁ আৰু। আমাৰ মাইনা ক'লে খাইছে, ফুচকা খাইছে। আহি পালোঁ এতিয়া, আমি চব আহি পালোঁ। কৈ দিয়া আহি পালোঁ কৈ দিয়া আকৌ। আহি পালোঁ এতিয়া। চব্জি আনিছোঁ যে, কি আনিছোঁ দেখাই দিওঁ। তাতেতো দেখালোঁ, দোকানতে কি লৈছোঁ তো গোটেইখিনিতো দেখুওৱা নাই। মূলা আনিছোঁ, তাৰপৰা মই ওলাই লৈছোঁ। এইখিনি চব্জি আনিছোঁ। ইয়াতে বিলাহী আছে, জলকীয়া আছে, আৰু ৰঙালাও, আৰু ঔটেঙা, আৰু ফুলকবি, মূলা, আৰু ধনিয়া পাত আনিছোঁ। আৰু আমাৰ নাতিৰ কাৰণে বাদাম আনিছোঁ।
এইখিনি আমাৰ বজাৰ কৰিলোঁ আজি। বহুত দিন বজাৰ কৰিব যোৱা নাই, বহুত দিন পিছতে আমি বজাৰ কৰিবলৈ গৈছোঁ আজি। আজি মানে কিবা এটা মনটো ভাল লাগি আছে। আজি আমি কোৰ্টত গৈছিলোঁ যে, তাৰপিছত ভালেই খবৰটো শুনিলোঁ আৰু এতিয়া কামটো হ'ব বুলি কৈছে। সেইটো কাৰণে মনটো বহুত ভাল লাগিছে। সেইটো কাৰণে আজি মই বজাৰ অকণ কৰি লওঁ আৰু ইউটিউবতে বহুত দিন ইউটিউবত ভিডিঅ' দিব পৰা নাই। আমাৰ বহুত দিগদাৰ হৈ আছিলে। আমি মানে কোৰ্ট কাছাৰী ঘূৰি আছোঁ আমাৰ নিজৰ কামৰ কাৰণে। কামখিনি হোৱা নাছিলে ইমান দিন, এতিয়া হ'ব বুলি কৈছে। সেইটো কাৰণে আজি আমি চব্জি বজাৰ কৰিলোঁ। এতিয়া ইউটিউব আজি বনোৱা ভিডিঅ' দিম। সেইটো কাৰণে মোৰ নাতিয়ে আইচক্ৰীম খাম বুলি কৈছে, অকণ চৰ্দি লাগি আছে। সেইটো কাৰণে মই আইচক্ৰীম কিনি দিয়া নাই। তাৰপিছত এতিয়া মই বাদাম আনি দিছোঁ, বাদাম খাই ভাল পায়। এতিয়া কৈছে বাদাম নালাগে, আইচক্ৰীম লাগে। এতিয়া মনে মনে হৈ গৈছে, আইচক্ৰীম খাম বুলি কৈছে। এতিয়া পানী লাগি আছে যে, সেইটো কাৰণে দিয়া নাই। এতিয়া বাদাম খাইছে সৰুটোৱে।